হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ ব্লগলৈ বহুদিন ভিডিঅ' বনোৱা নাই, মানে পাৰ্চনেলি এনেকৈ। আৰু মই আপোনালোকক এটা কথা ক'বলৈ খুজি আছিলোঁ যে মই মানে কি অসমীয়াতে ভিডিঅ' বনোৱাৰ কাৰণত বহুতে ভিডিঅ'বিলাক চাবই নোখোজা হয়। গতিকে মই ভাবিছোঁ এইটো ব্লগৰ পৰাই মই হিন্দী ভাষাত ব্লগ বনোৱা আৰম্ভ কৰিম বুলি ভাবিছোঁ। তো আজি এটা এনেই সৰুকৈ ভিডিঅ' এটা বনাওঁ আপোনালোকৰ কাৰণত। মই থকা চাৰিওফালৰ পৰিৱেশটো আৰু মই আগতে কোনটো জেগাত ডিউটি কৰি আছিলোঁ, তাৰ পৰা গুচি এটা বেলেগ জেগালৈ আহিলোঁ। ইয়াত এতিয়া চিকিউৰিটি কাম কৰি আছোঁ। আপোনালোকক দেখুৱাম আজি মই কোনটো জেগাত কাম কৰি আছোঁ, কেনেকৈ কাম কৰি আছোঁ আৰু কি কৰি আছোঁ। আপোনালোকে চাওক মোৰ এইটো ভিডিঅ'। আপোনালোকে চাবলৈ পাৰিছে এইটোৱে মোৰ অফিচটো, আৰু ইয়াতে মই ডিউটি কৰোঁ। আৰু এইটো আমাৰ সহকৰ্মী সি গোলাঘাটৰ পৰা আহিছে দেই। কৈ দিয়া তোমাৰ নামটো। মোৰ নামটো উজ্জ্বল। উজ্জ্বল হয় নেকি? গোলাঘাটৰ পৰা আহিছোঁ। ল'ৰাটো ভাল আছে, ভালকৈ ডিউটি কৰে। আৰু সি ইয়াতে এনেকৈ বহি থাকে আৰু এইবিলাক আৰু CCTV কেমেৰা চাই থাকিব লাগে। এনেকৈ বহি মই যোন আহে গেটৰ ভিতৰলৈ হেৰি কৰি থাকোঁ। আৰু সি বৰ্তমান টাইম পাছ কৰি আছে, মোবাইলত গেম খেলি আছে আৰু মোবাইলত গেম খেলাত ব্যস্ত ল'ৰা। লগৰ সহকৰ্মী এইটো দেখিছে মোবাইল চোৱাত ব্যস্ত। আপোনালোকে দেখিব পাৰিছে এইটো মোবাইল চোৱাত ব্যস্ত। এই মুখখন লুকুৱাইছে। কি হ'ল ল'ৰা, কাম কৰিব লাগে নে কি? তই মোবাইল চাই দিব লাগে? হয় নেকি? ঠিক আছে, আপোনালোকে চাওক মোৰ পৰিৱেশটো। তাতে মই ডিউটি কৰি আছোঁ বৰ্তমান। এইবিলাক হ'ল এপাৰ্টমেণ্ট ভিল্লাজ বুলি কয়। এই ভিল্লাবিলাকত আৰু যোন আহে সিহঁতৰবিলাকৰ কিবা কিবি কৰি ৰাখিব লাগে। আৰু সেইবিলাক হ'ল CCTV, আৰু সেইটোৱে ৰুম। আৰু এইটো ৰুমতে মই এনেকৈ বহি ডিউটি কৰি থাকিব লাগে। এইবিলাক CCTV সিদিনা বেয়া হ'ল, মানুহ কেইজন ভাল কৰিবলৈ এতিয়ালৈ অহাই নাই। আৰু মই ইয়াৰ পাছৰ ভিডিঅ'বিলাক এইটো ভিডিঅ'ই ভাবিছিলোঁ হিন্দীতে বনাম বুলি, কিন্তু ইয়াৰ পাছৰ ভিডিঅ'বিলাক মই হিন্দীতে বনাব চেষ্টা কৰিম। কাৰণ বহুতেই মোক ছাজেশ্যন দিছে যে অসমীয়াত ভিডিঅ' বনাব নালাগে, অসমীয়াত ইমান অডিয়েঞ্চটো নাহে। তো যেনেকৈ নবনোৱা, যিয়ে নবনোৱা, তুমি হিন্দীত বনোৱা। হিন্দীত বনালে ভাল হ'ব, তুমি অডিয়েঞ্চ পাবা। এতিয়া মোৰ আজি ভিডিঅ' বনোৱা 1 বছৰ হ'ল। এতিয়ালৈ আপোনালোকৰ ছাপৰ্টে দেখা নাই। মই এতিয়ালৈ 200টা ছাবস্ক্ৰাইবাৰে বনাব পৰা নাই। গতিকে মই ভাবিছোঁ মই হিন্দীতে ভিডিঅ' বনাওঁ নেকি বুলি ভাবিছোঁ। আপোনালোকে যোনকেইজনে বৰ্তমান এতিয়ালৈকে আৰম্ভণিৰ পৰা মোৰ লগত আছে, ভাবোঁ আগলৈ থাকিব। আৰু ইহঁতেতো মোক বহুত ভালকৈ ছাপোৰ্ট কৰি থাকে। সিহঁতে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰে আৰু বেলেগক শ্বেয়াৰ কৰি মোক অডিয়েঞ্চ আহাত সহায় কৰি থাকে। মোৰ লগৰকেইটা আছে, মোক চালে শ্বেয়াৰ কৰিব, আপুনি টেনশ্যন ল'ব নালাগে। তুমি কোৱা। ইউটিউবত আহিছোঁ আকৌ আজি। কোৱা, তুমি কোৱা। লাইফত প্ৰথমবাৰ আহিছোঁ দেই ইউটিউবত। এইবাৰ যাম, ইমান ভাল লাগিব। ইউটিউবত ভিডিঅ'ত ওলোৱাত তা সুখ দেখিছা নাই? কি কৰোঁ আৰু ফেচবুকখন অন কৰি ষ্টেটাছ লগাই দিওঁ আৰু ফটো এখন। উপায় নাই, এতিয়া ইউটিউবত গুচি গ'লো। আমাৰ নীলম দাৰ কাৰণে কি হয় বাৰু চাওঁ। মই চেনেল এটা খুলিম, মোবাইল আছে চেনেল এটা খুলিম বুলি চেনেল এটা খুলিম। আমাৰ নীলম ছাৰে কৈছে চেনেল এটা খুলিব বুলি। কেনেকুৱা ধৰণৰ চেনেল খুলিবা? এতিয়া মই কমেডি বনাম বুলি ভাবি আছোঁ আৰু কমেডি ভিডিঅ'। এনে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই তোমাৰ কেনেকুৱা লাগে? ভালেই লাগে। কেনেকুৱা? মই ভালকৈ আপোনাৰ মন্তব্যকেইটাও ভাল লাগে, বটকেইটা টিকি দিয়ে আৰু হেভিয়ে লাগে আৰু ক'ব নালাগে। তাৰপিছত মোৰ ভিডিঅ'বিলাক তুমি শ্বেয়াৰ কৰা নে নকৰা? কৰোঁ বহুতকেইটা। মই লগৰ গোটেই হ'ব শ্বেয়াৰ কৰিছোঁ আৰু ছাবস্ক্ৰাইবো কৰিছোঁ। এতিয়া বৰ্তমান এইটো ভিডিঅ' যোনে চাব সিহঁতক লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব দিয়া আকৌ তুমি। কৈ দিয়া নীলম দাৰ চেনেলটো ছাবস্ক্ৰাইব। নীলম দাৰ চেনেলটো লগাই মোৰ লগৰ আছে যদি শুনা, আৰু আমাৰ বগানীয়া লগৰো পাব পাৰে। ছাবস্ক্ৰাইবটো কৰিবা, লাইক নকৰিলেও নাই, ছাবস্ক্ৰাইবটো কৰিব লাগে। আগবঢ়াইছোঁ আৰু চেনেল প্লিজ ছাবস্ক্ৰাইব কৰি দিব চবে দেই।
আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু মই এইযোৰ ড্ৰেছক এইযোৰ ইউনিফৰ্ম পিন্ধিয়াই কৰোঁ মই সিহঁতক চোৱা চিন্তা কৰিব লাগে কি কৰিছে কি নকৰিছে কাম কৰিছেনে নাই ভালকৈ যদি কিবা কিবি হয় সেইবিলাক চাব লাগে আৰু বৰ্তমান সেইটোৱে যেনে তেনে সৰু সুৰা দৰমহা এটা পাৰোঁ আৰু সেইটোৱেদি পৰিয়ালটো চলি আছে আৰু তো আপোনালোকে যেতিয়ালৈ মোক ছাপোৰ্ট নকৰে মই যেতিয়ালৈ ইউটিউবত মই ভাবিছোঁ ইউটিউবত মই কেৰিয়াৰ বনাবৰ কাৰণত কিন্তু আপোনালোকে যদি মোক ভালদৰে ছাপোৰ্ট কৰে তেতিয়াহ'লে নিশ্চয় মই ইউটিউবত কেৰিয়াৰ বনাব পাৰিম আৰু আজিলৈ ইমানবিলাক ভিডিঅ'খিনি মোৰ চোৱাৰ কাৰণত লাইক কৰাৰ কাৰণত আপোনালোক সকলোকে ধন্যবাদ নমস্কাৰ জয় আই অসম বাই বাই